আজি ব্ৰেকফাষ্টত মই ডোচা এটা অৰ্ডাৰ কৰি খালোঁ। বহুত দিন হ'ল ডোচা খোৱা নাই। ডোচা মোৰ বিৰাট ফেভৰেট হয়। তাৰপিছতে এইফালে মই চাহ লৈ গৈ আছোঁ। দাদাহঁতে যিহেতু কাম কৰি আছে ন, এইফালে আমাৰ কালাৰৰ কাম চলি আছে আৰু ইফালে চলি আছে আমাৰ কাঠৰ কাম। সকলোৱে মিলি পূৰা কাম কৰিছে। তাতে আকৌ বিশ্বদাও আহি পালে। আজি আকৌ আমাৰ চুৰণো আহি পাইছে। মা আবয়ে কেনেকৈ চোতাল সাৰে? আবয়ে কি কৰে দেখুৱাচোন। কেনেকৈ? বা এই যে তাইক আবৈ বুলি কোৱা হৈছে। আবৈ মানে আমাৰ বড়ো ভাষাত হ'ল আইতা। এতিয়াৰ পৰাই কলম ধৰিব পাৰে। গোটেইজনী একেবাৰে বুঢ়ী। ইফালে আকৌ তাইৰ মাকৰো আজি বাৰ্থডে বুলি আমি সকলোৱে মিলি কেক এটা কাটিলোঁ। তাৰপিছত তেনেকুৱাতে আকৌ পবিত্ৰদাৰ বৌ আৰু পাপুও আহি পালে। সকলোৱে মিলি কেকটো কাটিলোঁ। খুব ভাল লাগিলে। আৰু এই যেতিয়া আমাৰ ইয়ালৈ আহে ন, এই উৎপাত বেছি হয়। তাইৰ ফেভৰেট পাৰ্চন হ'ল মহাক মানে একদম আৰু ক'বই নালাগে।